কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু অহা ইংৰাজী 6-7-8 তাৰিখে ধলাইবিল কাঠবাৰীৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত হ'বলগীয়া 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি ইয়াৰ এক প্ৰস্তুতিৰ আভাস আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। ইতিমধ্যে অধিৱেশনখনি সাফল্যমণ্ডিত কৰিবলৈ আৰু অধিৱেশন ভাগ সৰ্বাংগ সুন্দৰ কৰিবলৈ যথেষ্ট তৎপৰতাৰে কামসমূহ সম্পন্ন কৰা হৈছে। ইতিমধ্যে প্ৰায় সংখ্যক কামেই সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনখনি অতি আটকধুনীয়াকৈ আৰু সৰ্ববৃহৎভাৱে আয়োজন কৰিবলৈ আদৰণি সমিতিয়ে যৎপৰোনাস্তি চেষ্টা কৰিছে। ইতিমধ্যে হাজাৰ বিজাৰ লোক এই সমন্বয়স্থলীলৈ আগমন ঘটিছে। অহা ইংৰাজী 6-7-8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনখনি আমাৰ জামগুৰিহাটৰ কাঠবাৰীৰ ওচৰত যি জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰৰূপে চিহ্নিত কৰা হৈছে সেই স্থানত অনুষ্ঠিত হ'ব। আমি সমূহ ৰাইজক ভক্তবান ৰাইজক এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৱে ইয়াত আহি উপস্থিত হৈ অধিৱেশনখনি সাফল্যমণ্ডিত কৰিব আৰু দূৰ দূৰণিৰ পৰা যি ভক্তবান ৰাইজ আহিব তেওঁলোকে যাতে অসুবিধা নহয় আৰু সুকলমে যাতে অধিৱেশনখনিলৈ আহিব পাৰে তাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে ইতিমধ্যে সমগ্ৰ পৰিৱেশটো অতি সুন্দৰ হৈ উঠিছে। ধুনীয়াকৈ অধিৱেশনখনিসমূহ কাৰিকৰী দিশ আৰু স্থানসমূহ অতি সুন্দৰভাৱে সজাই পৰাই তুলিছে। মূল মণ্ডপৰ পৰা আদি কৰি শিবিৰসমূহ লগতে পতাকা বেদীৰ স্থান, মূল মণ্ডপৰ স্থান, মূল তোৰণ সম্পূৰ্ণ হৈ উঠিছে। এয়া শিবিৰসমূহত যি ভক্তবান ৰাইজ আহিব সেইসকলক থকাৰ ব্যৱস্থা অতি সুন্দৰভাৱে কৰিছে। ইতিমধ্যে ৰাইজে নিজে হাতে কামে লাগি শিবিৰসমূহ নিৰ্মাণ কৰি তুলিছে, অতি ধুনীয়াকৈ নিৰ্মাণ কৰিছে। যিসকল লোক ইয়ালৈ আহিম বুলি ভাবিছে, যিসকল ভক্তবান ৰাইজ ইয়ালৈ আহিম বুলি ভাবিছে তেওঁলোকে যিসকল তেজপুৰ দিশৰ পৰা আহিব, তেজপুৰ, নগাঁও, গুৱাহাটী দিশৰ পৰা আহিব তেওঁলোকে দোলাবাৰী বাইপাছৰ পৰা যি লখিমপুৰ ফালে আহিছে ৰাস্তা, 4 লেন ৰাস্তা, সেই ৰাস্তাৰে আহিব লাগিব। তেওঁলোকে জামগুৰিহাট নোপোৱাৰ আগত যি জামগুৰি ফ্লাইঅভাৰ আছে সেই ফ্লাইঅভাৰৰ বাওঁফালেদি যিটো ছাৰ্ভিচ ৰোড আছে, ছাৰ্ভিচ ৰোডেদি নামি আহি পেলাই সোঁফালে ঘূৰিলে প্ৰায় 6 কিলোমিটাৰমান পুৰণা যি বালিপাৰা তেজপুৰ সংযোগী যি ৰাস্তা আছে সেই ৰাস্তাৰে 6 কিলোমিটাৰ আহিলে অধিৱেশনস্থলী পাব। ঠিক সেইদৰে যিসকল লোক লখিমপুৰ ধেমাজি ফালৰ পৰা আহিব তেওঁলোকে বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ অভিমুখী যি 4 লেন ৰাস্তা আছে, 4 লেন ৰাস্তাত আহি জামগুৰিহাটৰ যি জামগুৰি ফ্লাইঅভাৰ আছে তাৰ তলেৰে সোঁফালে যি ছাৰ্ভিচ ৰোড আছে, ছাৰ্ভিচ ৰোডেৰে ঘূৰি প্ৰায় 6 কিলোমিটাৰ মানেৰে অধিৱেশনস্থলী পাব। আৰু লগতে যিসকল ৰেলেৰে আহিম বুলি ভাবিছে তেওঁলোকে ধলাইবিল ষ্টেচনত নামিব লাগিব। ধলাইবিল ষ্টেচনৰ প্ৰায় নিচেই ওচৰতে অধিৱেশনস্থলী আছে। ধলাইবিল ষ্টেচনত নমাৰ লগে লগে সকলোৱে অধিৱেশনস্থলী দেখিব আৰু তাৰে খোজকাঢ়িয়ে আচলতে ইচ্ছা কৰিলে যাব পাৰিব। লগতে বিভিন্ন যোগাযোগৰ পৰিবহণৰ ব্যৱস্থাসমূহ নিশ্চয়কৈ থাকিব। গতিকে ধলাইবিল ষ্টেচনত আহি যি ভক্তবান ৰাইজৰ কোনো অসুবিধা হ'ব নালাগে আৰু তেওঁলোকে অতি সহজেই অধিৱেশনস্থলীলৈ আহি পাব। গতিকে সমূহ ৰাইজক আহিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে আহক, এবাৰ চাওঁকি অহা 6-7-8 ফেব্ৰুৱাৰীত যি জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত 95 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হ'ব। আশা কৰিছোঁ সকলো আহিব, সকলোকে লগ পাম। চিনাকীসকলে নিশ্চয় মাত এষাৰ দিব, যিসকলে চিনি পাব মোক। আশা কৰিছোঁ আগতকৈ এইবাৰ অধিৱেশন যথেষ্ট সফল হ'ব, যথেষ্ট আটকধুনীয়া হ'ব আৰু এক ইতিহাস স্থাপন কৰিবলৈ সক্ষম হ'ব। আমি সকলোৱে জানো যে আমাৰ জামগুৰিহাটৰ ৰাইজ অতিথিপৰায়ণ বুলি সকলোৱে জানে। আমি সকলো জামগুৰিহাটৰ জামগুৰিবাসী ৰাইজ আপোনাসৱক
আদৰিবৰ বাবে সাজু হৈ আছোঁ। এইবাৰ যিসকল ভক্তবান ৰাইজ ইয়ালৈ আহিব তেওঁলোকে কোনো অসুবিধা পাব নালাগে। ইতিমধ্যে প্ৰশাসনে আৰু ৰাইজে আৰু শংকৰদেৱ সংঘই সকলো যাৱতীয় ব্যৱস্থা অধিৱেশনথলীত কৰিছে। যি অনাময় ব্যৱস্থাৰ পৰা আদি কৰি পানী যোগানৰ যি ব্যৱস্থা সকলো ব্যৱস্থা কৰিছে। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।